বন্ধুসকলক নমস্কাৰ খুলুমবাই আমাৰ বিটিসি সৰকাৰ ফালৰ পৰা আমি সকলোৱে জানো যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ষ্টুডেন্টছ বিলাকক ফোকাস কৰি লগতে এডুকেশ্যন শিক্ষাক ফোকাস কৰি বিভিন্ন ধৰণৰ পদক্ষেপ বা ইনিচিয়েটিভছ বিলাক গ্ৰহণ কৰা হৈছে তাৰ ভিতৰত আজি এটা পদক্ষেপ ইনিচিয়েটিভ আকৌ আমাৰ বিটিয়া সৰকাৰ ফালৰ পৰা আমি ৰাজহুৱা কৰিব খুজিছো এইখন হৈছে নিউ এডুকেশ্যনাল ইনিচিয়েটিভছ ফৰ ষ্টুডেন্টছ আমাৰ এডুকেশ্যনৰ কাৰণে শিক্ষাৰ কাৰণে নতুন এটা পদক্ষেপ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তাতে বিটিসি সৰকাৰ ফালৰ পৰা কেইটামান ইনিচিয়েটিভছ যেটো স্পন্সৰ কৰা হ'ব তাৰ ভিতৰত প্ৰথমটো হৈছে যে DMIT টেষ্ট ফৰ অল ষ্টুডেন্টছ আমাৰ সকলো ষ্টুডেন্টছ বিলাকৰ কাৰণে এটা টেষ্ট কৰা হ'ব যাৰ নাম হৈছে DMIT ফুল ফৰ্ম হৈছে আপোনাৰ ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট তো এই টেষ্টটো কণ্ডাক্ট কৰা হ'ব এই টেষ্টৰ বিষয়ে অকমান ব্ৰিফিং কৰা হ'ব আপোনালোকক এটো কি হয় যাতে ৰাইজে অৱগত হয় দ্বিতীয়তে আৰু এটা ইনিচিয়েটিভ হৈছে যে ইনষ্টিটিউচনেল সিঙ্গল স্কিল প্ৰগ্ৰাম হেতু মেইনলি আমাৰ কম্পালসৰি হ'ব কলেজ ষ্টুডেন্টছৰ কাৰণে আৰু হেতুত বিশেষকৈ যোগাটোক ইন্ট্ৰোডিউস কৰা হ'ব আৰু তাৰ পিছত আমাৰ DMIT যেটো টেষ্ট কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে হেতুৰ ৰিজাল্টৰ ওপৰত বেছ কৰি ৰিপৰ্টৰ ওপৰত বেছ কৰি আমাৰ ষ্টুডেন্টছ বিলাকৰ লগত কেৰিয়াৰ কাউন্সেলিং লোৱা হ'ব আৰু তেখেতসকলক মোটিভেশনাল প্ৰগ্ৰাম দিয়া হ'ব আৰু এটা ভাল খবৰ বা সুখবৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ বিশেষকৈ যিবিলাক ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আমাৰ সৰকাৰৰ হৈ আমি এতিয়া গ্ৰুপ ইন্সুৰেন্স এটা কৰিব খুজিছো বা কৰিম আমি আৰু সেই গ্ৰুপ ইন্সুৰেন্সটো আপ টু 5 লাখ 5 লাখ টকাকে লৈকে হেতু পৰ্যন্ত হেতু কভাৰ কৰিব গ্ৰুপ ইন্সুৰেন্স কিনি আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ কাৰণে আৰু তেখেতসকলক এটা ফৰ্ম দিয়া হ'ব আৰু এইখন ইনিচিয়েটিভৰ নাম দিয়া হৈছে ডাহাল যাক প্ৰটেকশ্যন বুলি ক'ব পাৰো যেটোৰ ট্ৰান্সলেশন বা মিনিং আৰু এই ফৰ্মটো সকলো আমাৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী ছাত্ৰ ছাত্ৰীবিলাকে ফিল আপ কৰিব আৰু তেখেতসকলে এই ইন্সুৰেন্স কভাৰেজটো তেখেতসকলক দিয়া হ'ব তো এই চাৰিটা বিষয়ত আমাৰ যেটো DMIT টেষ্টৰ বিষয়ে কোৱা হৈছে ডাৰ্মাটোগ্লাইফিক্স মাল্টিপল ইন্টেলিজেন্স টেষ্ট হেতুৰ বিষয়ে অকমান ব্ৰিফিং কৰিব খুজিছো হেতু হৈছে যে এজন লৰা বা ছোৱালী জন্ম হোৱাৰ পিছত তাৰ কি ইনবৰ্ন জন্ম হোৱাৰ পৰাই এটা ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ বিলাক থাকে কোৱালিটিজ বিলাক থাকে হেতু কি আছে তেখেতৰ হেতু মানে ডায়াগনোজ কৰা যায় বা সেই টেষ্টৰ জৰিয়তে ফিংগাৰপ্ৰিন্টটো লোৱা হয় ফিংগাৰপ্ৰিন্টৰ জৰিয়তে সেই প্যাটাৰ্নটো দি আন্ডাৰষ্টেণ্ড বা বুজিব পৰা যায় যে তেখেতৰ কি ইনবৰ্ন কোৱালিটি বা ইনেট এবিলিটিজ আছে যেটো জন্মগতৰ পৰা তেখেতৰ এটা দক্ষতা আছে বা স্কিল আছে তেখেতৰ লাৰ্নিং ষ্টাইলটো কি তেখেতে কি ধৰণে শিকিব পাৰিছে কোনটো বেছিকৈ কেচ কৰিব পাৰিছে কোনটোত পুৱাৰ আছে বা উইক আছে ভালকে ধৰিব পৰা নাই তেনেকুৱা তেখেতৰ লাৰ্নিং ষ্টাইলটো হেতু মানে ষ্টাডি কৰা যাব বা এনালাইজ কৰা যাব এই টেষ্টৰ জৰিয়তে আৰু তেখেতৰ মানে কোনটো ক্ষেত্ৰত তেখেতে আগবাঢ়িব পাৰিব তেখেতৰ পাৰ্সোনালিটিৰ ওপৰত মানে কোনটো তেখেতৰ ষ্ট্ৰেংথ আছে বা উইকনেছ আছে গোটেইখিনি এনালাইজ কৰা হ'ব আৰু হেতুত মেইনলি আমাৰ ক'ব লাগিব যে আমাৰ ব্ৰেইন ডেভেলপমেন্ট হেতু কি ধৰণৰ হৈ আছে তেখেতৰ তো সেইবিলাক বিষয় কমপ্লিটলি মানে এটা ডায়াগনোজ কৰাৰ এটা সুবিধা হয় বা এটো এটা প্ৰসেস হয় আৰু এই টেষ্টৰ জৰিয়তে আমি বিশেষকৈ ইয়াত ক'ব লাগিব যে আমাৰ তেখেতসকলৰ যিবিলাক গাৰ্জেন আছে বা পেৰেণ্টছ আছে মা দেউতা আছে অভিভাৱক সকল আছে তেখেতসকলক বুজাবলৈ সুবিধা হ'ব এই টেষ্টটো কণ্ডাক্ট কৰাৰ পিছত যে তেখেতসকলৰ সন্তানৰ কি কেলিবাৰ আছে কি ধৰণৰ তেখেতৰ কেপাসিটি বা তেখেতৰ মানে শিক্ষাৰ প্ৰতি কোনটোৰ প্ৰতি তেখেতৰ ধাউতি আছে ইন্টাৰেষ্ট আছে কত তেখেতে মানে পিছপৰি আছে গোটেইখিনি হেতু ওলাই যাব আৰু তাৰ লগতে আমাৰ জেনেটিক মানে তেখেতসকলৰ যেটো মানে ক'ব লাগিব মা দেউতাৰ পৰা আহা তেনেকুৱা ধৰণৰ কেইটামান বিষয় থাকে হেতুৰ জৰিয়তে আপুনি ডায়াগনোজ কৰিব পাৰিব যে কি জেনেটিক মানে আমাৰ মা দেউতাৰ পৰা যেটো তেখেতে লৈছে বা গ্ৰহণ কৰিছে তো হেতুৰ পৰাও কিবা তেনেকুৱা ধৰণৰ মানে তেখেতে গ্ৰহণ কৰিছে নেকি বা তেখেতসকলে গ্ৰহণ কৰিব পৰা নাই নেকি তো সেইবিলাক বিষয় তেখেতসকলে জানিব পাৰিব আৰু এটোত বিশেষকৈ বুজিবলৈ মানে সহায় কৰিব বা সুবিধা হ'ব এটো হল মাল্টিপল ইন্টেলিজেন্সৰ কথা মাল্টিপল ইন্টেলিজেন্সত মানে কি ধৰণৰ তেখেতে মানে সোনকালে ধৰিব পাৰে
কোনটোৰ ক্ষেত্ৰত তেখেতে অকণমান ব্ৰিলিয়েণ্ট হয়, কোনটো ক্ষেত্ৰত তেখেতে অকণমান মানে আগবাঢ়িব পাৰে, সেই মেটাৰখিনি অকণমান সেই ডায়াগন'জ কৰা যাব বা সুবিধা এটা পোৱা যাব যে সেইটো আণ্ডাৰষ্টেণ্ড বা বুজি পাবলৈ, আৰু তেখেতৰ কি ওপৰত ইণ্টাৰেষ্ট আছে। কাৰণ বহুত সময়ত আমি জানো যে ল'ৰা বা ছোৱালীৰ এটা ইণ্টাৰেষ্ট থাকে, কিন্তু গাৰ্জেনে বেলেগ ইম্প'জ কৰি দিওঁ। তো সেই ৰং বিষয়টো ইম্প'জ কৰি দিলে তেখেতৰ ফিউচাৰটোত হেম্পাৰ হৈ যায়। ছাপ'জ এতিয়া মেট্ৰিক পাছ কৰাৰ পিছত কোনোবা যদি এতিয়া ইণ্টাৰেষ্ট আছে যে মই আৰ্টছতে পঢ়িম, ছায়েন্সত ইণ্টাৰেষ্ট নাই, কোনোবা যদি পেৰেণ্টছে কৈ দিয়ে যে নাই ছায়েন্সত পঢ়িব লাগিব বা কমাৰ্চত পঢ়িব লাগিব, তেতিয়া তেখেতৰ ইণ্টাৰেষ্টৰ এগেইনষ্টত গুচি যায়, আৰু তেতিয়া তেখেতৰ মানে এডুকেশ্যনত কম্প্ৰমাইজ হৈ যায়, কাৰণ তেখেতৰ ইণ্টাৰেষ্ট আছিল বেলেগ, কৰিব দি আছোঁ আমি বেলেগ। তো সেই ইণ্টাৰেষ্টটো মানে এতিয়া ধৰক যদি আমি গম পাই যাওঁ, তেতিয়া নিশ্চিতভাৱে সেইখিনি ক্ষেত্ৰতে আমি তেখেতক আগুৱাই লৈ যাবলৈ সুবিধা হ'ব, আৰু তেখেতে নিজেই মানে সেইখন ক্ষেত্ৰত মানে আগবাঢ়িবলৈ সুবিধা হ'ব, কাৰণ তেখেতৰ নিজৰ ইণ্টাৰেষ্ট তাতে জড়িত হৈ আছে। তো সেই ক্ষেত্ৰত আমাৰ সুবিধা হ'ব তেখেতৰ ইণ্টাৰেষ্টটো জানিবলৈ, বুজিবলৈ। তো এই ক্ষেত্ৰত বহুত সহায় কৰিব, আৰু এইটো তেখেতৰ কেৰিয়াৰটোক আগবাঢ়ি লৈ যাবলৈ, কেৰিয়াৰটোত মানে ছাকচেছফুল হ'বলৈ, সাফল্যমণ্ডিত হ'বলৈ, এইটো এটা তেখেতৰ জীৱনৰ কাৰণে এটা ৰণনীতি বা এটা ষ্ট্ৰেটেজিও আমি তেখেতৰ কেৰিয়াৰৰ কাৰণে বনাবলৈ আমি সক্ষম হ'ম বা সুবিধা এটা পাম, সেইখিনি বুজি পালে। আৰু তাৰ লগতে তেখেতে কোনটো ষ্ট্ৰীমটোত মানে ইণ্টাৰেষ্ট আছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স, কোনটোত পঢ়িবলৈ তেখেতৰ ধাউতি আছে, ইণ্টাৰেষ্ট আছে, গোটেইখিনি বুজি পাই তেখেতে কোনটো চইচ কৰিব, সেইটোত তেখেতক সহায় কৰিবলৈ মানে এটা ৰাস্তা ওলাব। তো এতিয়া কথাটো হৈছে যে টেষ্টৰ জৰিয়তে তেখেতৰ ফাউণ্ডেশ্যন, এইটো এটা ফাউণ্ডেশ্যন হ'ব, এটা এনালাইজ কৰিবলৈ, এটা ইভালুৱেশ্যন কৰিবলৈ এই টেষ্টৰ জৰিয়তে, যে কোন ক্ষেত্ৰত তেখেতক আমি আগুৱাই লৈ গ'লে বা তেখেতক কেৰিয়াৰ মানে গাইডেন্স দিলে, তেখেতক মানে মটিভেশ্যন দিলে তেখেতৰ ফিউচাৰটো যাতে সুনিশ্চিত হ'ব পাৰে, সেইটোৰ ক্ষেত্ৰত বহুত সহায় কৰিব। আৰু এই DMIT টেষ্টটো মানে বেনিফিচিয়েল ফৰ অল এজ গ্ৰুপছ, আমাৰ সৰুৰ পৰা ডাঙৰলৈকে যিসকলক এই টেষ্টটো কৰা হ'ব, তেখেতসকলৰ কাৰণে সুবিধাজনক হ'ব, লাভদায়ক হ'ব, আৰু লগতে গাৰ্জেনসকলৰ কাৰণেও লাভদায়ক হ'ব, অভিভাৱকসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ তেখেতসকলে নিজৰ সন্তানে কোনটো ভাল পায়, কোনটো বেয়া পায়, কোনটোত তেখেতৰ ষ্ট্ৰেংথ আছে, কোনটোত উইকনেছ আছে, গোটেইখিনি কথা যিহেতু গাৰ্জেনসকলেও জানিব, তো তেখেতসকলৰ কাৰণেও সুবিধা হ'ব নিজৰ সন্তানক সেইখনতেই আগবঢ়াই লৈ যাবলৈ আৰু সহায় কৰিবলৈ। আৰু লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বা শিক্ষাগুৰুসকলৰ কাৰণেও, টিচাৰ্ছসকলৰ কাৰণেও লাভদায়ক হ'ব। কাৰণ টিচাৰ্ছসকলে যেতিয়া জানা পাব যে এইখন ছাত্ৰ বা ছাত্ৰীৰ কোনটোত ইণ্টাৰেষ্ট আছে, ধাউতি আছে, আৰু ক'ত কমজোৰ হৈ আছে, তাতে তেখেতসকলে সহায় কৰিব পাৰিব। তো এইটো এটা বহুত ধুনীয়া এটা পদক্ষেপ ক'ব লাগিব, আৰু এইটোৰ জৰিয়তে সঁচাকেই আমি ছাত্ৰ ছাত্ৰীবিলাক সহায় কৰিবলৈ সক্ষম হ'ম, তেখেতসকলক ৰাইট ডিৰেকশ্যন দিবলৈ আমি সক্ষম হ'ম। তেখেতসকলে যাতে জীৱনত বহুতে হাবাথুৰি খাব লগা হৈ যায়, আমি বহুত কেছেছ চাইছোঁ। আমি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ পৰা বহুত তেনেকুৱা ধৰণৰ ঘটনা শুনিছোঁ, যে তেখেতৰ ওচৰত মাষ্টাৰ্ছ ডিগ্ৰী কৰা ল'ৰা বা ছোৱালীবিলাকে যায়, আৰু তেখেতসকলে মানে চাকৰিৰ কাৰণে, তেখেতসকলৰ মা দেউতাসকলে যায়, তেখেতসকলৰ চাকৰিৰ কাৰণে ৰিকুৱেষ্ট কৰিব লগা হৈ যায়। কিন্তু এজন ল'ৰা বা ছোৱালী এতিয়া ডাঙৰ যদি হৈ যায়, কমচে কম ডিগ্ৰী যদি পাছ কৰে, তেখেতে নিজেই চাকৰিখন বা কি কৰিম সেইখন তেখেতে নিজেই সিদ্ধান্তটো ল'ব লাগিছিল। কিন্তু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছতে তেখেতসকলে মা বা দেউতাৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লগা হৈ যায়। কাৰণটো হৈছে যে ৰাইট মানে তেখেতসকলে এনালাইজ কৰা নাই, বা ৰাইট ডিচিশ্যন তেখেতসকলে ল'ব পৰা নাই, বা ৰাইট যিটো ষ্ট্ৰীম সেইটো চুজ কৰিব পৰা নাই। তো সেই ক্ষেত্ৰত তেখেতসকলে এইটো হাবাথুৰি খাব লগা হৈ যায়। আৰু বহুতক চাইছোঁ যে গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত, মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত তেখেতসকলে হয়তো ITIত ভৰ্তি হয়, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, য'ত নেকি ক্লাছ 10 বা 12 পাছ কৰাৰ পিছতে আপুনি ভৰ্তি হ'ব পাৰে। এইটো বৰ দুখজনক কথা, বৰ দুখজনক বিষয়, যিটো আমি মানে পাই আহিছোঁ। আমাৰ তাতো বহুত তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীবিলাক আহিছে, যে ডিগ্ৰী পাছ কৰাৰ পিছত বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত যদি সি ITIত যদি ভৰ্তি লয়, তাৰমানে তাৰ 3 বছৰ লছ গ'ল, লোকচান গ'ল। যোনজনে মানে ডিগ্ৰী পাছ কৰাৰ পিছত ITIত আহিছে, যোনে যদি মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যদি ITIত ভৰ্তি ল'ব খোজে, তেনেহ'লে তাৰ 5 বছৰ এনেই লোকচান গ'ল। তো এইটোৰ পৰা আমি তেখেতসকলক মানে বচাব পাৰি আছোঁ। এই ৱেষ্টেজ যিটো হৈ আছে, তেখেতসকলৰ এটা সময়, দীঘলীয়া সময়, 3 years বা 5 yearsটো বহুত মাইনা ৰাখে, বহুত মিন কৰে। এইটো টাইমটো বহুত মূল্যৱান হয়, আমি সকলোৱে জানো। এই টাইমটো যাতে আৰু ৱেষ্ট নহয়,
সৰুৰে পৰা যদি আমি ডায়াগন'জ কৰি DMITৰ থ্ৰু দি আমি যদি তেখেতসকলক ৰাইট গাইডেন্স দিব পাৰোঁ তেখেতসকলে নিশ্চিতভাৱে এই টাইমটো ৱেষ্টেজ কেতিয়াও তেখেতসকলৰ জীৱনত নহ'ব বহুত কাণ্ট্ৰিজবিলাকত আমি চাইছোঁ যে তেখেতসকলে মানে এইখনৰ জৰিয়তে ল'ৰা ছোৱালীৰ কিহত ইণ্টাৰেষ্ট আছে ধাউতি আছে সেইটো জনাৰ পিছত তেখেতসকলে নিজৰ ল'ৰা ছোৱালীক সেইখনতে তেখেতসকলে সহায় কৰে বা সেইখনতে আগবঢ়াই লৈ যায় আৰু তেখেতসকলে সেইকাৰণে শ্বাইন কৰে এক্সেল কৰে আৰু তেখেতসকলৰ ফিউচাৰটো ভাল হয় আৰু ঠিক আমিও BTR চৰকাৰ ফালৰ পৰা এইখন বুজি পাইছোঁ আৰু এইখন বুজি পাই এইখিনি ইনিচিয়েটিভ লোৱা হৈছে মই আশা কৰোঁ যে নিশ্চিতভাৱে আমাৰ বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা লাভান্বিত হ'ব আমাৰ মা দেউতাসকলে যিটো নিজৰ সন্তানবিলাকক লৈ হাবাথুৰি খাব লগা হয় আৰু হাবাথুৰি খাব লগা নহ'ব আৰু টিচাৰ্ছবিলাকৰ কাৰণে বহুত সুবিধা হ'ব কাৰণ তেখেতসকলে ষ্টুডেণ্টছৰ বিষয়ে জানিব পাৰিব যে কোনটোত ইণ্টাৰেষ্ট আছে কোনটোত ইণ্টাৰেষ্ট নাই কোনটোত উইকনেছ আছে কোনটোত ষ্ট্ৰেংথ আছে গোটেইখিনি জানি পাই ৰাইটভাৱে তেখেতসকলক গাইড কৰিব পাৰিব তো বাকী কথাখিনি আমাৰ ইয়াত ক'ব লাগিব যে মোৰ লগত আজি ইয়াত এডভাইজাৰী কমিটি এইখনৰ কাৰণে বনোৱা হৈছিল আমাৰ এইখন ইমপ্লিমেণ্ট কৰাৰ কাৰণে BTC চৰকাৰ ফালৰ পৰা DMIT যিটো টেষ্টৰ কথা ক'লোঁ আমাৰ ইনষ্টিটিউচনেল স্কিল প্ৰগ্ৰামৰ কথা যিটো ক'লোঁ কেৰিয়াৰ কাউন্সেলিঙৰ কথা যিটো ক'লোঁ বা মটিভেশ্যনেল প্ৰগ্ৰাম যিবিলাক হ'ব আমাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ যিটো ষ্টুডেণ্টছবিলাকক দিয়া হ'ব সেইটোৰ কাৰণে আমাৰ এটা এডভাইজাৰী কমিটি আছে 5জনীয়া এডভাইজাৰী কমিটি ৰখা হৈছে আমাৰ ডক্টৰ ৰামানন্দ সিনহা প্ৰিন্সিপাল ছায়েন্স কলেজ কোকৰাঝাৰ এডভাইজাৰ হিচাপত আছে ডাইৰেক্টৰ অফ এডুকেশ্যন আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট BTC তেখেত মেম্বাৰ ছেক্ৰেটাৰী হিচাপত আছে ডক্টৰ ৰত্নেশ্বৰ দেৱনাথ এক্স প্ৰিন্সিপাল কমাৰ্চ কলেজ কোকৰাঝাৰ তেখেত মেম্বাৰ হিচাপত আছে ডক্টৰ ৰঞ্জিত কুমাৰ নাৰ্জাৰী প্ৰিন্সিপাল বেংটল কলেজ তেখেতে মেম্বাৰ হিচাপত আছে ডক্টৰ আব্দুল হুছেইন প্ৰিন্সিপাল মহামায়া ডিগ্ৰী কলেজ বগৰীবাৰী তেখেতেও মেম্বাৰ হিচাপত আছে তেখেতসকলে আজি ইয়াত উপস্থিত আছে আৰু এডভাইজাৰী কমিটিত তেখেতসকলে এইখন অলৰেডি আগবঢ়াই লৈছে বা তেখেতসকলে প্ৰচিডিং আকৰত এইটো মানে অলৰেডি ডিচিশ্যন এটা লৈছে আৰু এইটো গোটেইখিনি কথা আপোনালোকৰ জৰিয়তে আমি সকলো আমাৰ BTR বাকী ৰাইজক অৱগত কৰিব খুজিছোঁ যাতে ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ ভৱিষ্যতটো সুনিশ্চিত হওক ভাল হওক আৰু সদায় প্ৰটেক্টেড হৈ থাকক বাকী কথাখিনি আমাৰ যি এডভাইজাৰী কমিটি তেখেতসকলে ৰাখিব ধন্যবাদ ঠিক আছে বয়निसिमबो आंनि खुलुमनायखौ आं बावहरग्रोबाय तो दिनैहाय एसे आगोलावनो जोंनि मानगोनां EM विल्सन हासदा सारा जों दा गोदानै निउ एजुकेशनल इनिशिएटिव्स फर स्टुडेंट्स अफ BTR नि थाखाय गोदानै मोनसे प्रग्राम बा एक्टिविटिस जोङो खालामनो थांगासिनो दं तो नोंथांमोना बयबो मिन्थिखायो जे दिनै जोंनि चीफ एक्जिक्यूटिव मेम्बर श्री प्रमोद बर' सारनि दैदेननायावहाय गोबां रोखोमनि जोंनि स्टुडेन्ट्सफोरनि थाखाय एलिमेन्टारिनिफ्राय लानानै हायार एजुकेशनसिम गोबां रोखोमनि इनिशिएटिभ इतिमध्य लानायखौ बयबो नुगासिनो दङ आरो दिनैहाय जोंहा गोदानैनो मोनसे निउ एजुकेशनल इनिशिएटिभ होननाय मोनसे प्रग्राम आरो बेवहाय जोंहा मोनब्रै जों प्रग्रामखौ लादों गिबियावनो जाबाय जे जोंहा DMIT जायखौ जोङो डार्मेटोग्लाइफिक्स माल्टिपल इंटेलिजेंस टेस्ट होननानै जों बुंदों आरो नेक्स्टआ जाहैबाय जे जोंहा इन्स्टिट्यूशनल सिंगल स्किल प्रग्राम जेरावहाय जोङो जास्ट जगाखौ फोकस खालामगोन आरो बिसेसकि जोंनि कलेज लेभेलनि थाखाय जों बेखौ खालामगोन नेक्स्टआ जाहैबाय जोंहा केरियार काउन्सेलिं एंड मोटिवेशनल प्रग्राम लोगोसे बे ओरिएंटेशन टाइप प्रग्राम जागोन रिलेटेड टू DMIT टेस्ट आरो मोनसेया जाहैबाय जे जोंहा ग्रुप इन्सुरेन्स 5 लाखनि थाखाय जों स्टुडेन्ट्सफोरनो ग्रुप इन्सुरेन्स नैबे बोसोरनिफ्राय जों होनो थांदों आरो बिसेसकि बेयो जाहैबाय डिग्री आरो मास्टार डिग्रीफोरनि थाखाय जोंनि बडलेण्ड ट्राइबेल काउन्सिलनि जेसेबां जोंहा इन्स्टिट्यूशन्सफोर दङ बिनि थाखाय जोङो बे मोनब्रै एक्टिभिटिसखौ दा साखाफारा जाबाय जोङो स्टार्टखौनो खालामनो नागिरदों दा बाथ्राया जाहैदों जे जोंहा DMIT होनब्ला मा बुङो एसे आगोलावनो सारा फोरमायलांदों असमियाव फोरमायलांदों दा आं एसे बेखौ बर'आव आं बुंनो सानदों जे DMITआ जाहैबाय जे मोनसे बियो साइन्टिफिक मोनसे एसेसमेन्ट आरो बे एसेसमेन्टखौहाय जोङो फिंगारप्रिन्टनि मोनसे पेटार्न दङ बे पेटार्ननि गेजेरजों जोंनि जेनाखि गथ'फ्रा जन्म जानाय लोगो लोगोनो बेहा मा इननेट एबिलिटिसफोर दं आरो बेहा माब्रै बिनि लार्निं स्टाइलाव गथ'आ थाङोब्ला बे साबसिनै केट्सआप खालामनो हागोन आरो बिनि जेनाखि पार्सनेलिटि जेनाखि ट्रेड दङ बे ट्रेडफोरखौ गासैबो डायग्नोज खालामनो हायो जाहाथे डायग्नोज खालामखांनायनि उनावहाय जाहाथे
माने बे गथ'फोरखौहाय जोङो मोनसे ट्रेकआव जों जाहाथे लांनो हायो जाहाथे बियो गावनि ड्रिम्सफोरखौ जाहाथे सेटिसफाइ खालामनो हायो दा बेवहाय मोनसे खोथा दङ जे गथ'फोरनि जेनाखि केलिबार जों एक्चुअलि केलिबारखौ गथ'फोरनि केलिबारखौ जों मोनथियै थाखायनो दिनैहाय गथ'फोरखौ जोङो रं मोनसे ट्रेकआव जों फाथायहरो आरो गथ'फ्रा हाहैया जाहैयो जेरै जों मोनसे खोथाखौ बुंनो हायो जे जोंनि पेरेन्टसफ्रा गावनि गथ'फोरखौ डक्टर आरो इन्जिनियारिं फार्स्ट बे गथ'फोरनि माने पेरेन्टसफोरनि मोनसे आसा जे आं डक्टर जानो हायाखिसै इन्जिनियार जानो हायाखिसै बे मोनसे आसा जे बे डक्टर आरो इन्जिनियाराव थांथारगोन खिन्थु दिनै बे गथ'आ बिनि केलिबार दंना गैया बिनि केलिबार गैयाब्लाबो जोङो बेखौ जबरदस्ति खालामनानैहाय जों बे ट्रेकआव हरनो नागिरो खिन्थु जोबथारनायावहाय बे फेलार जायो दा बिनि थाखायनो बे जेनाखि केलिबार गथ'फोरनि बे बिनि जेनाखि स्ट्रेंथ एन्ड उइकनेस बे स्ट्रेंथ एन्ड उइकनेसखौ नायनानै जों बिनि कारेक्टिभ मेजार्सखौ जों होनो हायो गथ'फोरनि माल्टिपल जेनाखि इन्टारेस्ट बेहा मायाव इन्टारेस्ट दङ बे मोननैखौ बे माल्टिपल इन्टेलिजेन्स आरो इन्टारेस्टफोरखौ जुदि जोङो मोनथियो गथ'फोरनिखौ अब्ला जोङो बे मथेनो गथ'फोरनो जों सोलोंथाइखौ होनो हायो आरो जों बे ट्रेकैनो जोङो थांनो हायो दा बेवहाय बाथ्राया जाहैबाय जे जोङो एसे माने सोलोंथाइ बिफान हिसाबै थ' जोङो गथ'फोरखौ मोनथिनांगौ जे जोङो बिसोरनि केरियार स्ट्रेटेजिखौ जों बारैहाय लांगोन गतिके जों गथ'फोरखौ जुदि जों मोनथियो जे गथ'आ जुदि स्पर्ट्सआव जुदि मोजांब्ला बेखौ जोङो बे ट्रेकआव जों बांसिन फकास होगोन गथ'आ जुदि बबेबा मिउजिक एन्ड फाइन आर्ट्सफ्राव जुदि मोजांबा जों बे गथ'खौ बे लेभेलाव जों लांगोन गतिके बे जिनिसखौ जों स्ट्रेटेजि खालामनो हायो बेसिं अन दि माने DMIT टेस्ट गतिके आरो बेवहाय मोनसे दङ जे बे ओरैबादिल' नङा जे माने मा होनो बेखौ बैसोगोराफोरनि थाखायल' नङा बे अल माने मा होनो एजेस अल एजेस माने ग्रुप्सनि थाखाय बे गासिबो माने प्रযোज्य बेनिफिट जागोन आरो पेरेन्टसफ्राबो मोनथिगोन टिचार्सफ्राबो मोनथिगोन जे गथ'फोरनि पार्सनेलिटि इननेट पटेनसियलिया मा बेलेग आरो बे मथेनो बिसोरबो बेखौ होनो थाखाय सेस्था खालामगोन दा ओंखायनो जोंनि बे DMIT टेस्टखौ हयथ' बे सिस्टेमखौ जोङो आसामाव हयथ' आं खालामाखै माने गभर्नमेन्ट साइडनिफ्राय दासिमबो इनिशिएटिभ हयथ' खालामाखै खिन्थु जोंनि दिनै BTC गभर्नमेन्टआ माने आन्डार द लिडारशिप अफ दि आवार अनारेबल चिफ एक्जिकिउटिभ मेम्बार श्री प्रमद बर' सारनि लिडारशिपआव दिनै बेखौ खालामनो थांगासिनो दं आरो बेवहाय जोङो एलिमेन्टारिनिफ्राय क्लास 1 निफ्राय लानानै जोङो क्लास 12 सिम बे गथ'फोरखौ जोङो गासिबो जेसेबां जोंहा गथ'फोर दङ से more than 1 लाख गथ'फोर दङ बिसोरखौ जोङो गासिबो माने टेस्टखौ जों खालामगोन आरो बे नङा जे जोङो खालि माने प्रभिन्सियेल स्कुलखौल' खालामगोन बे नङा जोङो प्राइभेट स्कुलखौबो बेवहाय जों कभार खालामनाय जागोन बे मोनसे थांबाय आरो क्लास 1 निफ्राय जों 12 सिम दा खालामगोरनाय जागोन हयथ' प्रयोजन जायोबा क्लास 5 टू राइट क्लास 5 পৰা 12 লৈকে আমি কৰিম এলিমেন্টারি যেটুকে 5 টু আমাৰ এলিমেন্টারি অল প্ৰাইভেট ভেঞ্চাৰ হয় সে अराउंड मोर देन 1 लाख स्टूडेंट स्ट्रेटेजिটো আমি অকণমান এটি হয় কৰা হৈছে অলৰেডি তো সেই বস্তুটো আমি কৰিম আৰু লগতে এতিয়া যেহেতুকে আমাৰ DMI বয়নিबो थाखाय जेहेतुके बे गोदानखौनो होननांगोन आरो जोंनि टिचार्सफ्राबो हयथ' मोनथिया जोंबो एक्चुअली दाबो एकास्टम नङा बेजों दा बिनि थाखायनो जोंहा मोनसे ओरिएन्टेशन प्रग्राम जोङो टिचार्सफोरनो होनाय जागोन हेड अफ द इन्स्टिट्यूशनफोरनो होनाय जागोन आरो जाय माने फरायसालिफ्राव थांनानै जाय टेस्ट खालामहैगोन नङा होमबा तो बिसोरनोबो हयथ' ओरिएन्टेशन होगोन आरो केरियार काउन्सिलिंबो होगोन जाहाथे गथ'फ्रा एसे मटिभेटेड जायो नङा होमब्ला बे लेभेलजों जों गथ'फोरखौ जों लांनो नागिरदों तो बेखिनियानो DMIT-आ आरो लोगोसे प्रग्राम होनदों दा बेवहाय जोङो जास्ट जोंनि डिग्री कलेजखौल' जों बेहाय लानो नागिरदों फकास खालामनो नागिरदों मानोना जोंनि जगा प्रग्रामा प्रत्येक फरायसालियाव जोंहा दंखायो एलिमेन्टारिनिफ्राय हायर सेकेन्डारि लेभेलसिम जोंहा जगाया जाबाय थाखायो आरो बिसेसकै मर्निं एसेम्ब्लियाव जों नुबाय थायो जे बेवहाय माखासे आसन्सफोर माखासे जगाफोर बिसोरो एक्टिभिटिसफोरखौ जों खालामनाय नुबाय थायो जुदियोबाबो इन लार्ज स्केल हयथ' सोरबा बबेबा मोनसे स्कुला हयथ' मोनसे मोननै जाया जानो हागौ खिन्थु मेक्सिमाम स्कुला जोंहा खालामखायो खिन्थु जों कलेजफ्राव जों बेखौ नुनाय जाया ओंखायनो जाहाथे कन्टिनिटि स्कुलनिफ्राय फैनाय जा गथ'फोर जाहाथे कन्टिनिटिया जाहाथे थायो कलेज लेभेलावबो जाहाथे बिसोर खालामहैनो हायो ओंखायनो बेखौ फकास खालामनाय जागोन जोंनि एजुकेशन डिपार्टमेन्टनिफ्राय गतिके बे मोनसे जाहैबाय आरो मोनसेया जाहैबाय जे जोंहा ग्रुप इन्सुरेन्स जेनाखि जोङो पलिसि दा खालामनो नागिरदों गथ'फोरनि थाखाय बेयो प्रत्येक बोसोराव बे रिनिउ जाबाय थागोन आरो बेखौ जोङो डिग्री आरो मास्टार डिग्रीफोरनिफ्राय बिसोरनि थाखाय होगोन आरो बे एमाउन्टआ जाहैबाय 5 लाख जाहैगोन गथ'फ्रा जुदि
हयथ' मेडिकेल पार्पासाव जुदि माबा मोनसे प्रब्लेम जायोबा बेबो इनसियर्ड जागोन आरो बायसान्स एक्सिडेन्ट स्टुडेन्टफ्राबो आरो माबाफोर जुदि एक्सिडेन्ट बा इनकेस जुदि डेथफोर जायोबाबो बेखौबो कभार खालामनाय जागोन गतिके जाहाथे गथ'फ्रा जाहाथे खुनु प्रब्लेम जाया फरायनायफ्राव खारन बेमार आजारा जाबाय थायो गतिके जुदि दिनै जोंनि गथ'फ्रा 5 लाखसिम जुदि इनसियर्ड जायोबा तो बेखौ जोंनि बिटिसि गभर्नमेन्टआ नायगोन तो बेखिनिखौनो all भाई कारण जोंनाथ' कलेजाथ' एक्चुअली प्राइवेटआ बारा गैखाया मोनसे मोननै दङब्लाबो जों बेखौबो लानाय जागोन साफ्रोमबो स्टुडेन्टफोरनि थाखाय जेबो डिग्री कलेज आरो माने इउनिभार्सिटि जों गासैखौबो लानाय जागोन गतिके बेखिनियानोमोन जुदि नोंथांमोना माबाफोर सोंनांगौ दंबा सोंनो कालचार बेखौ खालामनो थाखाय जोङो ट्राइ खालामगोन आरो बेखौ जों इनसियर खालामगोन कलेजावहाय আমাৰ কাউন্সিল মানে কেৰিয়াৰ কাউন্সিলিঙৰ কাৰণে তেওঁলোকক প্ৰগ্ৰাম কৰা হয় আৰু মটিভেশ্যনেল কাৰণে কৰা হয় আৰু স্যাটাৰডেত তেওঁলোকে বহুত স্কুলে এতিয়া যোগা এক্টিভিটিজ তেওঁলোকে কৰি আছে গতিকে যেহেতুকে আমাৰ স্কুলত কৰি আছে এইবাৰ আমি ফোকাসটো আমি ডিগ্ৰী কলেজত আমি লৈ ল'ম সেইটো আমি আৰম্ভ কৰিম এতিয়া ওৰিয়েন্টেশন আমি আৰম্ভ কৰিম 28 তাৰিখৰ পৰা ওৰিয়েন্টেশন আমি আৰম্ভ কৰিম কাৰণ আমি প্ৰত্যেক ডিস্ট্ৰিক্টত এজন নোডেল অফিচাৰ আমি ৰাখিছো তেওঁলোকৰ থ্ৰুইদি আমি আমাৰ যিমান প্ৰগ্ৰাম আছে সেইটো আমি কেৰি আউট কৰিম আৰু বিএকে আমি নোডেল অফিচাৰক আমি আইএস বা ডিঅক আমি ৰাখিছো গতিকে আমি আইএস আৰু ডিঅ বিলাককো এটা ওৰিয়েন্টেশন আমি দিম মানে অনতিপলমে আমি এইটো ওৰিয়েন্টেশনটো আমি দিম সেই বস্তুত একচুৱেলি মই এতিয়ালৈকে সেইটো ক'ব নোৱাৰিম কিন্তু সেইটো আমি প্ৰথম পৰ্যায়ৰ কাৰণে যেটোকে আমি কৰিছো গতিকে সেইটো আমি চাই ল'ম যে কেনেকুৱা হয় অসমত কিন্তু এতিয়ালৈকে হোৱা নাই কিন্তু আচ্ছা নাই হয়তো এছ এ হোল মানে গভৰ্ণমেণ্টে সেইটো গভৰ্ণমেণ্টে কৰা নাই সেই কথাটোহে মই কৈছোঁ কাৰণ আমি জানো যে কিছুমান প্ৰাইভেট স্কুলত কিছুমানে কৰি আছে এইটো মই জানো কিন্তু বাকী এসে সরকারি হিসাবত সেইটো এতিয়ালৈকে এই বস্তুটো কৰা হয় এটা আমাৰ ক্লাছ 5 ৰ পৰা ক্লাছ 12 লৈকে এইটো আছে প্ৰাইভেট স্কুল ষ্টুডেন্ট হলে সেইটো সরকারি হিসাবত হয় সরকারের ফালৰ পৰা কৰা নাই কিন্তু কোনটোবা স্কুলে যদি কৰিছে নিজাববীয়াকৈ এইটো আমি ক'ব নোৱাৰিম